নমস্কাৰ, মই হেভি ইউটিউবাৰ। সময় দিয়া ৰাতিপুৱা প্ৰায় 5টা বাজিছে আৰু মই গোটেই ৰাতি 1 মিনিটৰ কাৰণেও খোৱা নাই। আৰু এতিয়া মই গৈ আছো এটা বহুত স্পেচিয়েল জেগালৈ, যোনটোৰ কথা এতিয়াই আপোনালোকক নকওঁ, একদম জেগাটো পাই পেলাইহে কম। এইখন চব মানুহবোৰ ৰাতিপুৱা মৰ্ণিং ৱাকত আহিছে আৰু মই ৰাতিপুৱা ভিডিঅ' বনাবলৈ আহিছো। চ' আপোনালোকে দেখিছে চাগে প্ৰায় চব দোকানেই বন্ধ আছে, কিন্তু কিছুমান দোকান যেনেকে আপুনি মোৰ ৰাইট চাইডে দেখিছে চাগে ৰাতিপুৱা 5টা বজাতে খুলিছে। ইয়াৰ মেইন কাৰণটো হ'ল যিহেতু দোকানবোৰ 11টা বজাত বন্ধই কৰিব লাগে, সেইকাৰণে মানুহবোৰে যিমান পাৰে তিমান সোনকালে দোকানবোৰ খুলিছে। বাকী মানুহবোৰ ৰাতিপুৱা মৰ্ণিং ৱাকত আহিছে আৰু ৰাতিপুৱা উঠি যোনটো এনাৰ্জি পোৱা যায়, সেইটো এনাৰ্জি কিন্তু দুপৰীয়ালৈকে শুলে পোৱা নাযায়। ব'লকচোন আমি আমাৰ লক্ষ্য স্থানলৈ যাওঁ। চ' এয়া আমি উৰিয়াগাঁও চক পালোহি। যোন নগাঁৱৰ পৰা তেওঁলোকেতো বাৰু চিনি পায়েই, কিন্তু যোনে মোক নগাঁৱৰ বাহিৰৰ পৰা চাই আছে তেওঁলোকক কৈ দিওঁ যে আপুনিও যদি এই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিব বিচাৰে, তেতিয়াহ'লে প্ৰথম আপুনি উৰিয়াগাঁও চকটো পাৰ কৰিব লাগিব আৰু তাৰ পিছত সোঁহাতে আপুনি মহামৃত্যুঞ্জয় মন্দিৰৰ বৰ্ড দেখিবই। পিছে মই কৈ আছো যোন গুৱাহাটীৰ ফালৰ পৰা আহিব তেওঁলোকে উৰিয়াগাঁও চক পাৰ কৰিব লাগিব। পিছে যোন আপাৰ আছামৰ ফালৰ পৰা যোৰহাট তিনিচুকীয়া ফালৰ পৰা আহে তেওঁলোকে উৰিয়াগাঁও চক নাপাওঁতেই বাওঁফালে সোমাই যাব লাগিব। ইয়াত আচলতে 4 লেন ৰাস্তা বনাই আছে আৰু যোন গুৱাহাটীৰ ফালৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিব বিচাৰিছে তেওঁলোকে মই দেখুৱাৰ নিচিনাকে উৰিয়াগাঁও চক পাৰ কৰি নিজৰ সোঁহাতে এইখন গেট দেখিব। গেটখনত একো স্পেচিফিক লিখা নাই, কিন্তু আপুনি ফ্লেগ চেক দেখি গম পাইছে চাগে এইটো মহামৃত্যুঞ্জয় মন্দিৰ যোৱা ৰাস্তা। যোনখিনি লোক উজনি অসমৰ ফালৰ পৰা আহিছে, আপাৰ আছাম যোৰহাট তিনিচুকীয়া শিৱসাগৰ ফালৰ পৰা, তেওঁলোকে NH 37ত আহি উৰিয়াগাঁও চক নাপাওঁতেই বাওঁফালে এখন গেট দেখিব। এইফালে সোমাই গৈ প্ৰায় 1 কিলোমিটাৰ মান দূৰত মহামৃত্যুঞ্জয় মন্দিৰ, যোনটো এছিয়াছ লাৰ্জেষ্ট শিৱলিংগ, সেইটো দেখা পাব। গাইজ এবাৰ দৃশ্যটো চাওকচোন, ইমান ধুনীয়া দৃশ্য। দুইফালে পথাৰ, সন্মুখত দ্য ৰাইজিং ছান আৰু তাৰ মাজেদিয়ে এইটো সৰু ৰাস্তা এটা। এইটো ৰাস্তাৰ মাজেদিয়ে আপুনি প্ৰায় 1 কিলোমিটাৰ মান যাব লাগিব আৰু তাৰ পিছত আপুনি দেখা পাব, অলপমানকে দেখা পাইছেনে বাৰু, এছিয়াছ লাৰ্জেষ্ট শিৱলিংগ। মোৰ কেমেৰাটোৱে জাষ্টিচ কৰিব পৰা নাই, কিন্তু দৃশ্যটো ইমানেই বেছি ধুনীয়া যে মই শব্দৰে আপোনাক বুজাব নোৱাৰিম। গাইজ মই ফাইনেলি মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰ পালোহি, কিন্তু এইখিনিত আহি মই এটা কথা গম পালো যে যিহেতু কৰোনাৰ কেছেছবোৰ লাহে লাহে বাঢ়ি গৈছে, সেইকাৰণে মন্দিৰৰ যোনটো কেম্পাছ সেইটো এতিয়াৰ কাৰণে বন্ধ ৰখা হৈছে। আপুনি যদি এইটো সময়ত আহে তেতিয়াহ'লে আপুনি কেম্পাছৰ ভিতৰত যাব নোৱাৰিব। কিন্তু একো নাই, মন্দিৰটো ইমানেই বিশাল যে বাহিৰৰ পৰা মই আপোনাক মোৰ ফোনৰ কেমেৰা থ্ৰু দি দেখুৱাম। So guys, at this very moment ইয়াত মোৰ বাহিৰে বেলেগ কোনোৱে নাই। মন্দিৰৰ যোনজন হোম গাৰ্ড বা যোনে গেটত গাৰ্ড থাকে তেওঁ আছে আৰু তাৰ বাহিৰে কোনোৱে নাই। তেওঁক মই সুধিলোঁ, তেওঁ ক'লে যে এতিয়া কৰোনাৰ কাৰণে, কোভিডৰ কাৰণে মন্দিৰৰ কেম্পাছটো বন্ধ কৰি থোৱা আছে। কিন্তু একো নাই, মন্দিৰটো ইমানেই বিশালকায় যে ইয়াৰ পৰা আমি ধুনীয়াকৈ দেখি। চ' আপুনি চাব পাৰে মন্দিৰৰ শ্বেপটোৱে শিৱলিংগৰ নিচিনা আৰু কিমান বিশাল, কিমান ধুনীয়া দেখাত। আপুনি যদি মন কৰিছে, মন্দিৰৰ ওপৰত এডাল সাপো আছে।
বাকী আপুনি যদি মন্দিৰৰ ভিতৰলৈ যাব বিচাৰে তেতিয়াহ'লে আপুনি এনেকে আহি পেলাই সোঁহাতে সেই চাইনবোৰ্ডখন যে দেখিছে সেইফালে গাড়ীৰ পাৰ্কিং চাৰ্কিংবোৰ আছে তাৰ ভিতৰলৈ গৈ পেলাই মন্দিৰৰ ভিতৰত দৰ্শনো কৰিব পাৰিব আৰু বাকী সেইফালে আপুনি গেট ছেটবোৰ দেখিছে চাগে মই অকণমান জুম কৰি দেখুৱাৰ প্ৰচেষ্টা চলাম কিন্তু মোৰ কেমেৰা কোৱালিটিটো ভাল নোহোৱাৰ বাবে আপুনি ভালকে জাষ্টিফাইড ইমেজবোৰ নাপাব So guys, মই মন্দিৰৰ পৰা ঘৰৰ ফালে গৈ আছিলো কিন্তু মাজতে ভাবিলো যে একাপ চাহ খাই যোৱাই যাওঁ সো মই উৰিয়াগাঁও চকৰ ওচৰতে দাদাৰ দোকানত চাহ খাবলৈ ৰখিছো সো ফাৰ্ষ্ট চাহ কাপ খাই লওঁ আৰু তাৰ পিছত চিধা ঘৰলৈ যাম So মই ঘৰ পাই গলোহি আৰু মই এটা কথা ৰিয়েলাইজ কৰিলো যে আমাৰ ইয়াত বহুত মানুহ আছে যোনবিলাক এথেইষ্ট নাস্তিক যোনে ভগৱান বিশ্বাস নকৰে কিন্তু আপোনাৰ দিনটো যিমানেই ষ্ট্ৰেছফুল হওক আপোনাৰ মনত যিমানেই ষ্ট্ৰেছ থাকক দিনটো আপোনাৰ যিমানেই বেয়া হওক এবাৰ মন্দিৰত গ'লে যোনটো পিচ অফ মাইণ্ড আহে মনটোৱে যোনখিনি শান্তি প্ৰাপ্ত কৰে সেইটো এক্সপিৰিয়েঞ্চ কিন্তু বেলেগ ক'তো নাই